হাই দোস্ত, ৱেলকাম বেক টু মাই অংকিতাছ নিউজ চেনেল। আজি মই আপোনালোকক বগৰী টেঙা আচাৰ বনাবলৈ শিকাম। তাৰ বাবে মই লৈছোঁ কেইটামান শুকান জলকীয়া। ইয়াত মই শুকান চৰুতে ভাজি লৈছোঁ। শুকান জলকীয়া আচাৰত দিলে বহুত ধুনীয়া লাগে, তাৰ বাবে মই শুকান জলকীয়া দি ভাল পাওঁ। এতিয়া মই ইয়াতে থৈ দিছোঁ। এতিয়া মই ইয়াতে লৈছোঁ পাঁচফোৰণ। ইয়াতে মই লৈছোঁ জালুক, কালজিৰা, জিৰা আৰু মিঠি গুটি, এইবিলাক ভাজি লৈছোঁ। মই এইবিলাক শুকান চৰুতে ভাজি ল'ব। এতিয়া জলকীয়াকেইটা প্ৰায় অলপ গৰম হৈছে, এনেকৈ ভাজি থাকিব অলপ টাইম যাতে গুড়ি হৈ যায়। এতিয়া মই ইয়াতে লৈছোঁ। এতিয়া এইখিনি মই মিহি কৰি ল'ম মিক্সিত। এতিয়া মই কেইটামান গোটা জিৰাও মই গৰম কৰি লৈছোঁ ইয়াতে দিবৰ বাবে। মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম। এয়া গুড়ি হৈ গ'ল। এতিয়া মই বগৰীকেইটা মই এনেকৈ ফাটাই ল'ম, যাতে মানে ইয়াতে তেল সোমাই যায়। তাৰ বাবে মই এনেকৈ অলপ ফাটাই দিছোঁ। মই বহুত আছে বগৰী, তাৰ পৰা মই ইমান আচাৰ নবনাওঁ, অলপকৈ বনাম। এনেকৈ মই ফাটাই দিছোঁ। মোক যিখিনি দৰকাৰ তাৰ সেইখিনিয়ে বনাম, বাকীখিনি মই মিঠা আচাৰ বনাবলৈ থৈ দিম। মই মাত্ৰ এইখিনিয়ে বনাম, তাৰ বাবে মই ইয়াৰে সমানকৈ লৈছোঁ। এতিয়া মই শুকান চৰুখন দিছোঁ। এতিয়া মই ইয়াতে তেল দিছোঁ আৰু ইয়াতে মই কেইটামান তেজপাত দিম। তেজপাত দিলে ধুনীয়া গন্ধ হয়। আৰু এতিয়া মই শুকান জলকীয়া কেইটামান দিম আৰু কেইটামান গোটা জিৰা দিছোঁ ইয়াতে মই। এতিয়া মই বগৰীকেইটা ইয়াতে ঢালি দিম। এইখিনি মই অকণমান টাইম ভাজি ল'ম, যেন বগৰীকেইটাত তেল সোমাই যায় আৰু বহুত দিনলৈকে যেন থাকি যায় বগৰীকেইটা। আৰু এতিয়া মই ইয়াতে গুড়ি কৰি ৰোৱা মছলাখিনিও দি দিছোঁ। এনেকৈ অলপ টাইম মই ভাজি ল'ম, যেন বগৰীকেইটা বহুত দিনলৈকে থাকে আৰু ভালকৈ সাঁচি ৰাখিব পাৰোঁ, তাৰ বাবে মই অকণমান ভাজি ল'ম। মছলাখিনিও ভাজি খালে ভাল হ'ব, খাবলৈ সোৱাদ হয়। এনেকৈ অলপ টাইম মই ভাজি ল'ম। আপোনালোকে এনেকৈ বনাই চাবচোন ঘৰত। এতিয়া গেছটো কমাই দিছোঁ। মই নিমখটো মই আগতে দিয়া নাছিলোঁ, এতিয়া দিম। আগত দিলে মানে নিমখটো গলি নাযায় তেলত, তাৰ বাবে মই এতিয়া দিছোঁ। দি অকণমান গেছটো জ্বলাই দি ইয়াতে লাৰি দিম মই, তেতিয়া নিমখটো বগৰীত ধুনীয়াকৈ সোমাই যাব। সেয়া প্ৰায় হৈয়ে গৈছে। শুকান বগৰী হ'লে কি হয়, বিজলটো নোহোৱা হৈ যায়, তাৰ বাবে মই বগৰীকেইটা শুকানকৈ লৈছোঁ। এয়া দেখিছেনে, ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে বহুত। এতিয়া মই টেমাত ভৰাই লৈছোঁ। এয়া চাওকচোন, বহুত ধুনীয়া হৈছে। মই আজি কমকৈ তেল দিছোঁ, কেইদিনমান ৰ'দ খোৱাৰ পিছত মই তেল গৰম কৰি ইয়াতে দি থাকিম, যেন বগৰীকেইটা তেলতে হেৰি হৈ যায়, তেলবিলাক সোমাই যায় ভিতৰত। এয়া চাওকচোন, ধুনীয়া হৈছে, দেখাতো ধুনীয়া হৈছে। আৰু তেল যেতিয়া দিম তেতিয়া খাবলৈ আৰু বেছি সোৱাদ হ'ব। আপোনালোকে এনেকৈ ঘৰত বনাই খাবচোন। থেংক ইউ মোৰ চেনেলটো চোৱাৰ বাবে। লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।